নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো আৰু আজি এটা নতুন ব্লগ লৈ আহিছো আপোনালোকৰ ওচৰলৈ বিহুটোনো কোনে কেনেকৈ পালন কৰিছে আৰু আমিনো কেনেকৈ পালন কৰোঁ তাকে আপোনালোকক দেখুৱাও। আজি হ'ল বহাগৰ 1 তাৰিখ আৰু 1 তাৰিখে আমাৰ ইয়াত এখন মুকলি বিহু হয় আৰু আমি তালৈকে সকলো যাবলৈ ওলাইছো। সেইকাৰণে ভাবিলো আপোনালোককো লগতে লৈ যাওঁ আৰু আমি এয়া সকলো যাম দেই। এয়া আমাৰ নাচনী, তাই নাচিব, মোৰ ছোৱালী, আৰু এয়া সব মোৰ ননদ আৰু দুইজনী। চ' আমি এতিয়া যাম ৰঙালী বিহু চাবলৈ আৰু ভাবিলো সেইকাৰণে আপোনালোককো লগতে লৈ যাওঁ, আপোনালোককো দেখুৱাই দিম। তেন্তে বলক গৈ থাকো। আমিতো মাৰিব লৈছিলো আমিতো মাৰি এতিয়া আমি আহি পালোহি আমাৰ গন্তব্যস্থান। এয়া চাওক পৰিৱেশটো মই আপোনালোকক অকণমান বেক কেমেৰা কৰি দেখাই আছো, দেখাই যাওঁ, আপোনালোকে চাই যাব। এতিয়া ইয়াৰ প্ৰগ্ৰেমবোৰ আৰম্ভ হৈছেই। প্ৰথমে এটা হুঁচৰিৰে আৰম্ভ কৰিছে, আপোনালোকক মই দেখুৱাই যাম, চাই যাওক। বাকীবোৰ প্ৰগ্ৰেমো এনেকৈ দেখুৱাই যাম মই।
ইমানখিনি দেখুৱালোঁ আৰু এনেকৈ প্ৰগ্ৰেমবোৰ হৈ থাকিব বহু ৰাতিলৈকে, কিন্তু মই ভিডিঅ'টো আৰু দীঘল নকৰোঁ আৰু বহুত যিহেতু ৰাতি হৈ গ'ল, মোৰ সৰু ছোৱালীজনী আছে, গতিকে মই ঘৰলৈ যাম। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব, যদি ভাল লাগিল লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি অল কৰিব। বাই বাই।